নমস্কাৰ এমটি ৰক্সাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আহকচোন আজি এটা সম্পূৰ্ণ নতুন ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ আস্থা, ভক্তি, বিশ্বাস বা আমাৰ এই সকলোবোৰৰ ওপৰত প্ৰতিষ্ঠিত। যদি আপুনি এই ভিডিঅ'টোৰ দিয়া নিয়মখিনি মানি লৈ কামখিনি কৰে তেন্তে সুফল পাবলৈ বেছি পলম নালাগিব। আজি ক'ব খুজিছোঁ পানীৰ কথা। পানীৰ শক্তিৰ কথা কোনেনো নাজানে। পৃথিৱীৰ সকলোৱে পানীৰ মাহাত্ম্য বুজি পায়। সেই কথা নতুনকৈ ক'ব লগা একো নাই। কিন্তু আজি যিখিনি পানীৰ কথা ক'ম সেয়া জানিলে সকলোৰে মনত উৎকণ্ঠাই বিৰাজ কৰিব। তেন্তে আহকচোন এই বিষয়ে অকণমান আলোচনা কৰোঁ। পানীৰ মাধ্যমেৰে আপোনাৰ যিমানবোৰ কাম ৰখি গৈছে বা আধৰুৱা হৈ আছে বা কামটো হ'ব বুলি ৰখাই থৈছে বা আপোনাক ঠগাই আছে, তেন্তে কৰক এটা উপায়। যিহেতু প্ৰত্যেক ব্যক্তিৰ শৰীৰতে পানীৰ পৰিমাণ যথেষ্ট বেছি। সংখ্যা হিচাপত ক'ব গ'লে শৰীৰত ৭৫% পানী থাকে। পানীৰ সলনি একো বস্তুৱে ল'ব নোৱাৰে, অৰ্থাৎ পানীৰ সলনি আমি কোনো বস্তুৱে ব্যৱহাৰ কৰিব নোৱাৰোঁ। পানীৰ একমাত্ৰ পানীহে আমাক শৰীৰত বজাই ৰখাত, শক্তি বজাই ৰখাত যথেষ্ট অৰিহণা আছে। পানী ভালকৈ ৰাখিব লাগে, তেন্তে পানীক সযতনে ৰাখিব, নহ'লে জীৱনত সকলো হেৰুৱাব লাগিব। পানীৰ শক্তি জানিলে সকলোৰে পানীৰ সুব্যৱহাৰ কৰিবই। যদি আপোনাৰ ঘৰত ভবামতে একো হোৱা নাই, শুদ্ধ পৰিৱেশত শুদ্ধ শৰীৰে কাঁচৰ গিলাচ বা তামৰ গিলাচ বা মাটিৰ গিলাচ হ'লে অত্যন্ত ভাল। এটাত বিশুদ্ধ পানী ল'ব। আপোনাৰ মনৰ যিকোনো টকা পইচাৰ বিষয়ে আপোনাৰ কষ্ট হৈ আছে বা ফচি আছে, সেই কথাখিনি পানীৰ গিলাচৰ পানীখিনি লৰাই ব্যক্ত কৰি থাকক। পাৰিলে ১০৮ বাৰ, যদি নোৱাৰে আপোনাৰ সময়ৰ বৰ নাটনি, তেন্তে ২১ বাৰ এই কথাটো উচ্চাৰণ কৰিব। এনেকৈ প্ৰায় আপুনি এমাহ, ৰাতিপুৱা আৰু সন্ধিয়া বুলি কওঁতে আপুনি আজৰি সময় অৰ্থাৎ ভাত পানী খাই ৰাতি আপুনি কৰিব পাৰে। তাৰ পাছত ইয়াৰ ফল আপুনি নিশ্চয় পাব। কিন্তু এই কামখিনি কৰোঁতে যাতে কোনেও আপোনাক ডিষ্টাৰ্ব নকৰে। এয়া সম্পূৰ্ণ তান্ত্ৰিক বাস্তুশাস্ত্ৰসন্মত বুলি ধৰি ল'ব পাৰে। হয়, কথাটো বা কামখিনি আপোনাৰ আচুহা যেন লাগিব, কিন্তু এয়াই সঁচা। নহ'লেনো পূজাৰ পদজল পবিত্ৰ নদীৰ পানী লৈ আমি সকলোৱে প্ৰসাদ হিচাপে নাখাওঁ জানো? আৰু পানীৰ দ্বাৰাই সকলো অসুবিধা, পৰিচানি এইবিলাক দূৰ কৰিব পাৰি। ৰকম অনুভৱ পানীৰ মাধ্যমেৰে দূৰ কৰিব পাৰি। আপোনাৰ যদি যিমান ধৰণৰ সমস্যা আছে, পানীৰ দ্বাৰাই আপুনি ইয়াক সমাধান কৰিব পাৰি। যদি আপোনাৰ শত্ৰু বেছি, আপোনাৰ ভয় বেছি, অৰ্থাৎ শত্ৰু ভয়, তেন্তে আপুনি এই কামটো কৰিব পাৰে। আইনা বা মাটিৰ বা তামৰ গিলাচত পানী পূৰ্ণকৈ লৈ একান্ত মনে নিজৰ মুখখন সেই গিলাচৰ ওপৰত ৰাখিব। অৰ্থাৎ গিলাচৰ পানীত যাতে আপোনাৰ মুখখনৰ ছাঁটো বা মুখখন ছবি পৰে, তেন্তে বেছি ভাল। চকু মেলি বা চকুৰ একদম নিথৰ হৈ পানীখিনিৰ ফালে চাই মা কালীৰ যদি বীজ মন্ত্ৰ জানে, তেন্তে বীজ মন্ত্ৰ জপ কৰক, নহ'লে মা কালীৰ নাম ১০৮ বাৰ উচ্চাৰণ কৰক। দেখিব লাহে লাহে আপোনাৰ শত্ৰু ভয় নাইকিয়া হ'ব। আৰু যি ব্যক্তিৰ বাবে আপুনি ভয় খাই আছিল, তেওঁৰ নামটো মন্ত্ৰ মতাৰ শেষত ২১ বাৰ উচ্চাৰণ কৰিব। দেখিব লাহে লাহে তেওঁ আপোনাৰ পাছ এৰিছে আৰু ওলোটাই আপোনাকহে ভয় কৰিব। কিন্তু এই কামটো দিনত ২ বাৰ কৰিব লাগিব। পুৱা গধূলি কৰিব পাৰে। গধূলি বুলি কওঁতে আপুনি ৰাতি হ'লেও কথা নাই, কিন্তু ইয়াত যাতে গেপ পৰি নাযায়, আপুনি সেইটো কথালৈ মন কৰিব। এই কাম কৰোঁতে মাটিৰ লগত আপোনাৰ ভৰি
সংস্পৰ্শ হৈ থাকিব লাগিব। আপুনি চেণ্ডেল বা জোতা পিন্ধি এই কামটো কৰিব নোৱাৰে, বা চুট টাই পিন্ধি বা লং পেণ্ট পিন্ধিও এই কামটো কৰিব নোৱাৰে। আপুনি চুৰিয়া বা গামোচা পিন্ধিয়ে এই কামটো কৰক, আৰু ভৰিত চেণ্ডেল জোতা নাৰাখিব, যাতে আপোনাৰ শৰীৰৰ স্পৰ্শটো মাটিৰ লগত লাগি থাকে। টকা পইচাৰ অভাৱ দূৰ কৰিবলৈ পানী খোৱাৰ সময়ত মনতে এই মন্ত্ৰ উচ্চাৰণ কৰিব। আপোনাৰ টকা পইচা, শত্ৰু এইবিলাক লাহে লাহে নাইকিয়া হ'ব। টকা পইচা যদিহে আপোনাৰ টকা পইচাৰ কাৰণে দিনে ৰাতিয়ে চিন্তাত টোপনি নহা হৈছে, তেন্তে নিশ্চয় এই কামটো কৰি চাওকচোন, আপুনি সুফল পাবই। পানী খাওঁতে আপুনি ওম হিম শ্ৰীম যদি এই মন্ত্ৰটো উচ্চাৰণ কৰিব পাৰে তেন্তে খুবেই ভাল। যদি নোৱাৰে তেন্তে 1 গিলাচ পানীত এটা যিকোনো ৰঙা ফুল থৈ এই মন্ত্ৰফাঁকি মাতিব। 108 বাৰ একেলগে আপুনি এই পানীৰ গিলাচত এটা ৰঙা ফুল দিব, যিকোনো ৰঙা ফুল, গোলাপ বা পদুম হ'লেতো খুবেই ভাল। যদি আপোনাৰ সম্ভৱত নহয় এই ফুল, আপুনি যিকোনো এটা ৰঙা ফুল লৈ ওম হিম শ্ৰীম এই মন্ত্ৰটো 108 বাৰ মাতিব, আৰু সেই গিলাচৰ পানীখিনি আপুনি আপোনাৰ ঘৰত যি খোৱা পানীৰ পাত্ৰ আছে, ভাল পানী, চাফা পানী, যিহেতু পৰিয়ালৰ সকলোৱে খায়, সেই পানীখিনিত এই গিলাচৰ পানীখিনি মিহলাই দিব, আৰু আপোনালোকে খাওঁতে সেয়াই পানী প্ৰত্যেকেই খাব। যাৰ বেছি যিটো কথাৰ জড়িতৰ লগত চিন্তা হৈ আছে বা অন্তৰত দুখ পাই আছে, তেওঁলোকে এই কামটো নকৰাকৈ নাথাকিব। আজিকালি প্ৰত্যেকৰ ঘৰতেই বা প্ৰত্যেকৰ মানুহৰে চিন্তা, ষ্ট্ৰেছ, ভাগৰ এইবিলাক লাগিয়ে থাকে। সেইকাৰণে এই সাধাৰণ উপায়টো কৰি চাওকচোন। যদিও এই কথাটো সাধাৰণ যেন লাগিছে, ইয়াৰ কিন্তু সুফল আপুনি বহু গুণেই বেছি পাব। একমাত্ৰ আপুনি বিশ্বাস, আস্থা, ভক্তি ভাৱ কৰি এই কামখিনি কৰক, আৰু যি পানী আপোনাক খাব ক'লোঁ সেই পানীখিনি যাতে আপুনি গৰম নকৰে। গৰম কৰিলে কিছু তাৰ যিটো পানীৰ লগত মিহলি হয়, আমাৰ শক্তি এটা উদ্ভাৱন হয়, সেইটো নাইকিয়া হৈ যায়। সেয়েহে পানীখিনি গৰম নকৰাকৈ খাব, আৰু আপুনি ইয়াৰ ফল নিশ্চয় পাব। কথাতে আছে নহয়, যি মানুহৰ ঘৰত বেয়া কাম হয়, বেয়া চৰ্চা হয়, কুট কথা সমালোচনা হয়, সেই ঘৰত কোনো মানুহ যাব মানা কৰে, বা সেই ঘৰত পানীও খোৱা নিষেধ বুলি কয়। অৰ্থাৎ তেওঁলোকৰ ঘৰৰ পানীত সদায় নিগেটিভিটিয়ে বাল হয়, যাৰ কাৰণে তেওঁলোকৰ ঘৰত কোনো ভাল কথা, ভাল চিন্তা উদ্ভৱ নহয়। সেয়েহে মানুহক কয় যে যিকোনো ঘৰৰ মানুহ ঘৰত গৈ মানুহৰ তাত পানী খাব নালাগে। অৰ্থাৎ সদায় তাত্ত্বিক ভাল কথা চিন্তা চৰ্চা কৰা লোকৰ ঘৰত যদি আপুনি এটুপি পানীও খায়, সেয়া ভাল কথা আপোনাৰ শৰীৰত সোমাই যায়। অৰ্থাৎ এতিয়া আপোনাৰ মন মগজুবিলাক ভাল লাগি আহে। চাবচোন, কেতিয়াবা কিছুমান ঘৰত ফুৰিব গৈ ইমান ভাল লাগে, আপুনি অথচ একোৱেই নাখালে, কিন্তু তথাপিতো মনটো বৰ প্ৰফুল্ল হৈ আহে। আৰু কিছুমানৰ ঘৰত আপুনি গৈ নানা ধৰণৰ বস্তু খালে বা ফূৰ্তিও কৰিলে, কিন্তু মনটোত অলপ বেজাৰ লাগি আহিল। এয়া একদম পানীৰ কাৰণে হয়। যি ঘৰত ভাল কথা আলোচনা হয়, তেওঁলোকৰ পানীও অমৃততুল্য হয়, আৰু যি ঘৰত ভাল কথা আলোচনা নহয়, তেওঁলোকৰ পানীত বিষতুল্য হয়। সেয়েহে আজিৰ এই ভিডিঅ'টো যুগুতাই আপোনালোকক দিলোঁ। নিশ্চয় আপোনালোকে এই কামখিনি কৰি সুফল পাব। তেন্তে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ।